Hello everyone, Assam Digital Factsৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলো অসমবাসী ৰাইজলৈ কাতি বিহুৰ ওলগ জনাইছোঁ আৰু সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ কেইজনমান ধনী ব্যক্তিৰ নাম আৰু তেখেতসকলৰ পৰিচয়। ধনী ব্যক্তিৰ 10 নম্বৰ তালিকাত আছে তনুশ্ৰী হাজৰিকা, মেনেজিং ডাইৰেক্টৰ অফ ইলেক্ট্ৰিক গ্ৰুপ এণ্ড Publisher of the English magazine Electric Northeast। 9 নম্বৰ স্থানত আছে সখানী প্ৰকাশ, চেয়াৰমেন অফ মহাদেওবাৰী টি কো প্ৰাইভেট লিমিটেড। নম্বৰ 8ত আছে হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, ইণ্ডিয়ান এণ্টাৰপ্ৰিনাৰ এণ্ড এ ফেমাছ টি প্লেণ্টাৰ। নম্বৰ 7 বদৰুদ্দিন আজমল, সুপ্ৰিমো অফ AIUDF এণ্ড চেয়াৰমেন অফ Azmal Group of Companies. And number 6, Mr. Suresh Pathani, Supremo of the Brahmaputra Group and Real Estate Development in Guwahati, Assam. Number 5, Mr. Kailash Lohia, prominent business and industrialist in Northeast region of India. Number 4 আছে Sri Alan Ahmed, Chairman and Managing Director of Neha Builders. Number 4 আছে Sanjukta Datta, Indian Fashion Designer in Assam. Number 2 আছে Shyam Kanun Mohanto, Managing Director of MMS Advisory. অসমৰ ধনী ব্যক্তিৰ প্ৰথম স্থানত আছে দীপাংকৰ দত্ত, Founder and President of CEC. বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পায়।